নমস্কাৰ আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো আলোচনাৰ বাবে হেতু হৈছে যে লাভাংশ মানে কি যাক আমি ইংৰাজীত কওঁ ডিভিডেন্ড তাক আমি অসমীয়াত কওঁ লাভাংশ ডিভিডেন্ডৰ অৰ্থ কি বা ডিভিডেন্ড বুলি ক'লে আমি কি বুজো প্ৰথম কথা হ'ল যে এটা ব্যৱসায়ৰ বা এটা কোম্পানী আমি যেতিয়া ডিভিডেন্ড শব্দটো কওঁ সো আমি এটা কথা মনত ৰাখিম যে ই পাব্লিক কোম্পানীৰ লগত জড়িত অৰ্থাৎ হেবিলাক কোম্পানীৰ লগত জড়িত যিবিলাক কোম্পানী সিকিউৰিটিজৰ লগত জড়িত যে ডিভিডেন্ডৰ সংজ্ঞা কি যে প্ৰফিটৰ যি অংশ শেয়াৰ হোল্ডাৰ সকলৰ মাজত তেওঁলোকে ক্ৰয় কৰা শেয়াৰৰ অনুপাতত বিতৰণ কৰা হয় তাকে ডিভিডেন্ড বুলি কোৱা হয় অৰ্থাৎ কোম্পানীটো ডিভিডেন্ড সম্পূৰ্ণ নিৰ্ভৰ কৰে কোম্পানীটোৰ প্ৰফিটৰ ওপৰত ডিভিডেন্ড শেয়াৰ হোল্ডাৰ্ছ সকলক তেতিয়াহে দিব যেতিয়া কোম্পানীত প্ৰফিট হয় যদি প্ৰফিট নহয় ডিভিডেন্ড নিদিয়ে যেতিয়া প্ৰফিট হ'ব তেতিয়াহে ডিভিডেন্ড দিব এটো হ'ল আটাইতকৈ ইম্পৰ্টেন্ট কথা সো আমি এনেকৈ ক'ব পাৰো যদি প্ৰফিট বেছি হয় ডিভিডেন্ড বেছিকৈ দিব যদি প্ৰফিট কম হয় ডিভিডেন্ড কমকৈ দিব আৰু যদি প্ৰফিট নহয় তেন্তে ডিভিডেন্ড দিয়া নহয় সো আমি ক'ব পাৰো বা আমি জানিম যে ডিভিডেন্ডটো সম্পূৰ্ণ নিৰ্ভৰ কৰে এটা কোম্পানীৰ প্ৰফিটেবিলিটিৰ ওপৰত প্ৰফিট নহলে ডিভিডেন্ড দিয়া নহয় এটা কোম্পানী পইণ্ট অফ ভিউৰ পৰা ডিভিডেন্ড হৈছে পিওৰলি এটা লায়াবিলিটি কাৰণ এই ধন এই প্ৰফিটৰ এই পৰিমাণ শেয়াৰ হোল্ডাৰ্ছ সকলক দিয়া হয় বা দিব লগা থাকে আৰু শেয়াৰ হোল্ডাৰ্ছ সকলৰ পইণ্ট অফ ভিউৰ পৰা ডিভিডেন্ড হৈছে পিওৰলি এক ইনকাম বা আমি এনেকৈ ক'ব পাৰো ৰিটাৰ্ণ অন দেয়াৰ ইনভেষ্টমেন্ট তেওঁলোকে কোম্পানীৰ শেয়াৰ ক্ৰয় কৰি যি বিনিয়োগ কৰিছিলে তাৰ বিনিময়ত পোৱা এটো হৈছে ৰিটাৰ্ণ এটোৱে হৈছে যে ডিভিডেন্ড বা লাভাংশ বুলি ক'লে আমি যি বুজো তাৰ আৰু মূল বিষয়বস্তু এই ডিভিডেন্ড প্ৰিফাৰেন্স শেয়াৰ হোল্ডাৰ্ছও লাভ কৰে বা ইকুইটি শেয়াৰ হোল্ডাৰ্ছও লাভ কৰে আশা কৰো তোমালোকে ডিভিডেন্ড মানে কি লাভাংশ মানে কি ইয়াৰ আৰৰ কনসেপ্টটো বুজি পাইছা যদি কনসেপ্টটো বুজি পাইছা ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা নমস্কাৰ